এজনী বিবাহিতা নাৰীৰ কাৰণে তেওঁৰ স্বামীৰ বাহিৰে উত্তম বন্ধু আন কোনো হ'ব নোৱাৰে। পৰিশ্ৰম কৰক, পৰিয়ালক সময় দিয়ক, ফেক ফ্ৰেণ্ড নামৰ মানুহবোৰৰ পৰা দূৰৈত থাকক, অহংকাৰ মুক্ত হওক আৰু এক্সপেক্টেশ্যন কেৱল ঈশ্বৰৰ ওচৰত ৰাখক। পৰিশ্ৰম কৰা, অপেক্ষা কৰা, সফলতাই সময় চাই, পৰিশ্ৰম চাই, ধৈৰ্য চাই, তাৰ পিছতে সফলতা আহে। কেতিয়াবা পৰিস্থিতি চাই মৌন হৈ থাকিব লগা হয়, কিন্তু সেয়া মোৰ দুৰ্বলতা নহয়। জীৱনত ভাগৰি পৰোঁ, কেতিয়াবা চেষ্টাৰ লগত, কেতিয়াবা ভাগ্যৰ লগত আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লগত। বুকুৰ কেঁচা ঘাঁডোখৰ নিজেই যত্ন লওঁ, কাকোকে দেখুৱাই লাভ নাই, এইখন জলকীয়াৰ জগত। মৌনতাই যেতিয়া আগুৰি লয়, হৃদয়ৰ কোনোবাখিনিত আঘাত লাগে। কেতিয়াবা কাৰোবাক বৰ আপোন যেন লাগে, কিন্তু কেৱল কথাৰে। মন মাৰি থাকিব নাজানো, সেয়েহে হাঁহিটো মুখতে ৰাখোঁ। নিজক ভালে ৰখাটো অতি জৰুৰী, কাৰণ নিজে ভালে থাকিলেহে আনকো ভালে ৰখাটো সম্ভৱ। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছু শিক্ষা জীৱনেও দি যায়। আচলতে পিছত হাত থৈ থিয় হ'লে কোনো ক্ষতি নহয়, এইটো এটা কুসংস্কাৰ। নিজকে কেতিয়াও নিৰাশ হ'বলৈ অনুমতি নিদিবা। ভুল কৰিছে কিন্তু নাজানে তেওঁ অজ্ঞানী, ভুল কৰিছে কিন্তু নামানে তেওঁ অহংকাৰী। নিজকে ব্যস্ত কৰি ৰাখক, দেখিব ভালে থাকিবলৈ শিকি গৈছে। জীৱনটো বৰ সুন্দৰ অধ্যায়।